নবাৰণ পৰিস্মিতাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ কেঁচা আমৰ চাটনি। খাবলৈ বহুত ধুনীয়া হয় এই আমৰ চাটনিকণ। যিহেতুকৈ এতিয়া আমৰ ছিজন, সেয়েহে ভাবিলোঁ কেঁচা আমৰ এনেদৰে এটা চাটনি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। কাৰণ সকলোৱেতো কেঁচা আমৰ চাটনি কেঁচাই কেঁচাইতো খাই পাইছে, এনেদৰে খাই পোৱা নাই চাগে, সেয়েহে মই ভাবিলোঁ ভিডিঅ'টো লৈ আহোঁ। আপোনালোকে এবাৰ বনাই খাব। তেন্তে আহকচোন প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকৈনো আজি মই চাটনিখন বনালোঁ। মই আজি কেঁচা আমৰ চাটনি এটা বনাম। এইটো ৰুটিৰ লগতো খাবলৈ ভাল হয়, লগতে ভাতৰ লগতো খাবলৈ ভাল হয়। কেঁচা আমৰ চাটনিটোৰ কাৰণে মই 3টা প্ৰথমতে আম লৈছোঁ। আমকেইটা মই ভালদৰে ধুই লৈছোঁ। বাকলি গুচাই পিহনাত পিহি ল'ম। এনেদৰে মই বাকলিখিনি চাকুৰ সহায়ত গুচাই লৈছোঁ। এনেদৰে ফালি পেলাই গুটিটো উলিয়াই ল'ব প্ৰথমতে, তেতিয়া ৰুকিবলৈ ভাল হয় আমটো। মই পিহনাত এনেদৰে পিহি লৈছোঁ। আমখিনি পিহনাত পিহি হৈ গ'ল। মই 3টা কেঁচা জলকীয়া লৈ লৈছোঁ। কেঁচা জলকীয়াকেইটাও মই ফালি লৈছোঁ। চাটনিখনৰ বাবে মোক আৰু 2টামান মছলা লাগিব। সেই মছলাকেইটা হৈছে, এয়া মই 5 ফুৰণ লৈছোঁ। 5 ফুৰণ বেছিকৈ লোৱা নাই, অলপমান লৈছোঁ। চেনি 4 চামুচ লৈছোঁ। ধনিয়া পাউডাৰ আধা চামুচ লৈছোঁ। ৰেড চিলি পাউডাৰ আধা চামুচ লৈছোঁ। লগতে নিমখ সৰু চামুচ এখনৰে এচামুচ লৈছোঁ। এতিয়া মই চাটনিটো বনাওঁ। গেছৰ জুইটো অন কৰি লৈছোঁ। মই সৰু চচ এটা বহাই দিছোঁ। চচটো অলপ গৰম হোৱালৈ ৰাখি দিম। মিঠাতেল কমাই দিছোঁ। মিঠাতেলৰ পৰিমাণটো কমাই দিব। এই মিঠাতেলখিনি গৰম হৈছে লাহে লাহে। ফোৰণকেইটা মই ইয়াত দি দিছোঁ। কেঁচা জলকীয়াকেইটাও দি দিছোঁ। আমখিনি কাটি লোৱা আমখিনি দি দিছোঁ। কেতিয়াবা বাৰু আপোনালোকে এনেদৰে কেঁচা আমৰ চাটনি বনাই খাই পাইছেনে? এনেদৰে তাৰপিছত মই লৰাই দিছোঁ, দি দিছোঁ। গেছৰ জুইটো মই চিমত দি লৈছোঁ। আধা চামুচ দিছোঁ মই ইয়াত। এই ৰেড চিলি পাউডাৰো মই আধা চামুচ দিছোঁ। এতিয়া ইয়াত মই চেনিখিনি দি দিছোঁ। আপোনালোকে যদি বেছি মিঠা খায় তেনেহ'লে চেনিৰ পৰিমাণটো বঢ়াই দিব পাৰে। মই 3টা আমত 4 চামুচ চেনি দিছোঁ। চেনিখিনি দি লোৱাৰ পিছত মই এনেদৰে ভালদৰে লৰাই দিছোঁ। ভালদৰে লৰাই থাকিব যাতে চেনিখিনি তলত লাগি নাযায়। এনেদৰে 5 মিনিটমান সময় এনেদৰে লৰাই থকাৰ পিছতেই মোৰ চাটনিখিনি হৈ গ'ল। নহয়, তেলখিনি ধুনীয়াকৈ ওপৰত বিৰিঙি উঠিছে। মোৰ চাটনিখিনি হৈ গ'ল। এতিয়া মই গেছৰ জুইটো অফ কৰি দিম। এইখিনি মই গেছৰ পৰা নমাই আনিলোঁ। ঠাণ্ডা হ'বলৈ এনেদৰে মই অলপ সময় চচতে এনেদৰে ৰাখি থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত ফ্ৰিজত আপোনালোকে এসপ্তাহমানলৈকে সংৰক্ষণ কৰি এই চাটনিখিনি খাব পাৰে। এইখিনি ৰুটিৰ লগত খায়ো ভাল লাগে, লগতে গৰম গৰম ভাতৰ লগত খায়ো বহুত ভাল লাগে। আপোনালোকে সকলোৱে চাগে কেঁচা আমৰ চাটনিটোতো খাই পাইছেই। কেঁচা আমৰ চাটনিটো কিমাননো খাব, এনেদৰেও এদিন বনাই খাবচোন। ভাল লাগে বাৰু এনেদৰে বনাই খায়। এই আমৰ চাটনিখনত চেনি দিছোঁ। আপোনালোকে চেনিৰ সলনি মিঠৈ দিও বনাব পাৰে। আজি যদি মোৰ এই আমৰ চাটনিৰ ৰেচিপিটো ভাল পাইছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকলৈ ন'টিফিকেশ্যন যাব।